কেনে আছে ৰাইজ? ৰ'দটোৱে যে খাওঁ খাওঁ কৰিছে, কিন্তু কি কৰিব, ব্যস্ততা সদায়। কঁঠাল, আম, লিচু, কল সকলো লৈ আইতাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। ফাইনেলি ডেষ্টিনেশ্যন চকুৰ সন্মুখত। কিন্তু আজি গৰমটোহে বৰকৈ পৰিছে। আহিয়ে অকণমান গপ-জপ আৰম্ভ হৈ গ'ল। গৰম যিমানেই নহওক চাহকাপ কিন্তু লাগিবই। এইবোৰ হৈছে আইতাৰ মৰম, আইতাই দিয়া আচাৰ। বাৰু মই ক'লৈ আহিছোঁ আপোনালোকক কোৱাই হোৱা নাই নহয়। সেয়া এতিয়াতো আমটিৰ ছিজন, আমটিৰে যা যোগাৰ অকণমান লৈ আহিছিলোঁ আইতালৈ বুলি। এয়া হৈছে দুপৰীয়াৰ সাজ। আজি সাবুদানা, কল আৰু গুড় তেনেকৈ খালোঁ। ঘৰলৈ আহিবৰ সময়ত আইতাই যে কিমান কি টোপোলা বান্ধি দিবলৈ ধৰিছে, কাজি নেমু, মান ধনিয়াৰ পুলি আৰু যে কত কি। বাৰু ৰাইজ, আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পোৱাৰ আশাৰে।